হাই সকলোলৈ পুনৰবাৰ তনুশ্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব লৈছোঁ শিৱদৌললৈ। আৰু শিৱদৌললৈ কিয় যাব লৈছোঁ, আমাৰ ঘৰৰ এটা ডগ ঢুকালে। আমাৰ ঘৰৰ চবৰে মনবিলাক বেয়া, আৰু আপোনালোকক মই ব্লগবিলাক দিব পৰা নাই, শ্বেয়াৰ কৰিব পৰা নাই। সেইটো কাৰণে তাই ঢুকোৱাৰ কাৰণে মনবিলাক চবৰে ভাল নহয়ো। আৰু আজি ভাবিছোঁ, আজি শাওনৰ লাষ্ট সোমবাৰ হয়, সেইটো কাৰণে আজি ভাবিছোঁ শিৱদৌললৈ গৈ তাইৰ কাৰণে চাকি এগছ দিওঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰক, তাই য'তে আছে তাই ভালেই থাকক। আজি ভিডিঅ'টো ইমানৰ পৰা মই ষ্টাৰ্ট কৰোঁ। কাৰণে শিৱদৌল বন্ধ থাকিব পাৰে, তেতিয়া আমি বাহিৰতো চাকি দিব পাৰোঁ। আপোনালোকক যিমানখিনি মই দেখাব পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম মই। যদি খোলা থাকে তেতিয়াহ'লেতো ভালেই কথা, যদি খোলা নাথাকে তেতিয়াহ'লে আমি বাহিৰতে দিব লাগিব। আৰু সেইটোতো কৰোণাৰ কাৰণে এইটো বন্ধ কৰি থোৱা আছে। সেইটো কাৰণে আমাৰ ডগীজনীৰ নাম হৈছে এলি, আৰু তাইৰ নামত ষ্ট্ৰীট ডগক খাবলৈ দিছে। বায়ে ভাবি আছিলে, সেইটো কাৰণে যোৱা ছেটাৰডে দিনাখন গৈ পিনে তেহেঁতক খাবলৈ দিলে ষ্ট্ৰীট ডগক। এয়া চাওক, এলিৰ ভাগৰ ফটো মোৰ ইউটিউব চেনেলটোত দিয়া নাছিলোঁ, কাৰণ এনেকুৱা হৈ যাব বুলি আমি ভবা নাছিলোঁ। আৰু 3জন সদস্য আপোনালোকক ব্লগ এটা বনাম বুলি ভাবি আছিলোঁ, কিন্তু নোৱাৰিলোঁ, তাই যে এনেকুৱা হৈ যাব বুলি। আৰু তাই য'তে আছে তাই ভালেই থাকক। আৰু যিসকলে এনেকুৱা হৈছে তেওঁলোকে নিশ্চয় গম পাইছে কেনেকুৱা হয় ঘৰখনত। এয়া এলিৰ ফটোকপি। আমি এতিয়া দৌল পালোহি, আৰু আপোনালোকে দেখিছে বেনা মাৰি থোৱা আছে, চবফালে বন্ধ, সেইকাৰণে বাহিৰতে দিব লগা হ'ল চাকি। মা আৰু বায়ে চাকি দিছে। আজি আমি 2 বছৰ মূৰৰ পিছত শিৱদৌললৈ আহিছোঁ, আৰু শিৱদৌললৈ আহি বহুত ভাল লাগে মনটো। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, আৰু যদি আপোনালোকে ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড কমেণ্ট কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো প্লিজ ক্লিক কৰিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।